হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভালেই বাৰু বৰ্তমান। জীৱনৰ প্ৰথমটো ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। আজি বিশেষ এটা কাৰণত এই ব্লগটো বনালোঁ। আজি মোৰ ভাওনা আছে যোৰহাট বেজগাঁও বুলি কয়। যোৰহাট বেজগাঁৱত আছে ৰামপৰাজয় সীতা পাতাল গমন। তাত এই অভাজনে আজি সীতাৰ চৰিত্ৰত অভিনয় কৰিম। উৰ্মিলা চৰিত্ৰত অভিনয় কৰিব মোৰ লগৰে ৰাহুল দত্ত, মাজুলী কমলাবাৰীত ঘৰ তাৰ। আৰু ৰজকনী চৰিত্ৰ কৰিব বিভু হাজৰিকা, ধেমাজিৰ নতুন ল'ৰা। দেখাম বাৰু সকলোকে। সি আজি মোৰ লগত প্ৰথম ভাওনাত মানে প্ৰথম লেডিজ কেৰেক্টাৰ মোৰ লগত আজি প্ৰথম কৰিব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। অকণমান সহায় কৰিব যাতে আৰু আগবাঢ়ি যাব পাৰোঁ। আপোনালোকৰ এটা লাইক কমেণ্ট শ্বেয়াৰে মোৰ হয়তো জীৱন সলনি কৰিবও পাৰে। নাজানো ভাগ্যৰ কথা কাৰ কেতিয়া কি হয়। অকণমান প্ৰয়াস কৰোঁ সকলোকে দেখাবলৈ ভাওনা সংস্কৃতিৰ লগত। নাজানো আৰু বৰ্তমান শিকি আছোঁ ভাওনা। ওপৰতো বহুত আছে, সকলোৱে বহুত ভাল অভিনয় কৰে। সেই দাদাসকলৰ পৰাও শিকোঁ যাতে আৰু বিচাৰক মণ্ডলী কিছুমানক লগ পাওঁ ভাওনা জেগাত, ইটো সিটো ভুল দেখুৱাই দিয়ে সকলোৱে। সেইবোৰ সকলোবোৰ সামৰি লৈ শুধৰাই পেলানি চেষ্টা কৰোঁ আগবাঢ়ি যাবলৈ। নাজানো কিমান দূৰ সম্ভৱ হয় আৰু। চব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি হোষ্টেলত আহি পালোহি। এয়া লগৰবোৰ আছে। এয়া বিভু, ই কৰিব আজি ৰজকনী, আৰু এয়া ৰাহুল, ই কৰিব উৰ্মিলা। কৈ দিয়া তোমালোক দুইজনী কিবা এটা চেনেলটো। সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা। এইবাৰ গগনদাৰ লগত আৰু ৰাহুলদাৰ লগত প্ৰথম কৰিম ভাওনা। ভালো লাগিছে লগ পাই। আমি আহি পেলাই এতিয়া ইয়াত পাইছোহি। পিছত চাই যাব, লাইক কৰি থৈ যাব দেই। চব বলক ভিডিঅ' স্ক্ৰিপ্ট নকৰাকে অকণো চাই থাকিব। আহি আছো ভাওনালৈ, বৰ্তমান পামগৈ আৰু এইটো উঠাই দিওঁ। ফাইনেলি নামঘৰ আহি পালোঁ। ফাইনেলি নামঘৰ আহি পালোঁ। ফাইনেলি আহি পালোঁ ঋষিহঁতৰ ঘৰ। মেকআপ কৰিব লৈছোঁ। আহি লগ পালোঁ এয়া আমাৰ মীনা বাইদেউ। কৈ দিয়ে মীনা বেটা, তাই বোলে আজি সূত্ৰ নাচিব। তাই খবৰ চবৰ নাই, সেনেকৈ আহি পালোহি। আৰু এয়া আমাৰ ৰজকনী বাইদেৱে চুলি এৰি থৈ আহিলে। ৰজকনীয়ে চুলি এৰি থৈ কান্দি আছে তাকে। ফাইনেলি ৰেডি কৰিলোঁ মেকআপত কিতাপ লৈ। এয়া আমাৰ ৰজকনী, এয়া উৰ্মিলা, আৰু এয়া সূত্ৰ নাচি হ'ল দেই। আমি ক'ব নোৱাৰা হৈ গ'লো। আৰু এয়া মৰমৰ দাদা। কৈ দে কিবা এটা। ভাল লাগিছে দেই, তোমালোক আহিবা সদায়, ভাল লাগে। আমিও যাম মাজুলী, আমিও যাম পাহাৰ কাৰ্বি আংলং। ৰজা ৰামচন্দ্ৰ কিন্তু মোৰ ৰজা কুমাৰ ল'ৰা ছোৱালী কোনে
তোমার কি যে অমূল্য সৃষ্টি প্রভু দেবী জাহ্নবী লক্ষণ ঠাকুর লক্ষণ দেওয়া কলা গ্রাম কোথায় লক্ষণ চুয়াশি কে সুন্দর আমার এই আসতে পাবো নারায়ণের পারো মতানুষ্ঠ কেন বিচরণ করি কথা কথা কিন্তু বিরাট করে সুন্দর পানিতে পরিণত তোমার লক্ষণ হঠাৎ বলে দেখি বাড়িতে লক্ষণ আদেশে তোমার বাড়িতে পরিণত হল তখন ধরা হয়ে গেছে কি করে পারবো তারা এডিট করতে বাড়িতে পরিণত হল দরকার একটু জানা লক্ষণ আজীবন বাউ বাবু বাউ সৈক্য লড়েছে করতে ভাবেছিল কিবা অবকর স্ত্রীরা লক্ষণ এতিয়া একটা সময় আছে মোৰ জীৱনলৈ গৈছে অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আনি থৈ দিম বিলম্বন নাৰী পৰিচয় যাত্ৰা কৰিলে গান্ধীজী বনলৈ
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn
সর্বজয়ী তোমার চিরকাল तुम्हारी জ্ঞান অন্ধে করে আমার জীবন বাদ করবে সেটা হবে জগৎপথিনী মোর বাবে ধ্বংস হলে ষড়যন্ত্রে পুরি মোর বাবে তারা আরো মন করি না আজি ভগবান দিয়ে অযোধ্যা মাকে নিঃসঙ্গের মুখ দিলে বিসর্জন বেদন লোকই হবে এই যে তোমার কবিতা
Terus lagi terus kalau mau mencuri oh ini mana Father hati আমার তোমার অন্তর যে মহানরী আছে আমার এই আমি প্রতীক চলা যায় এই মন যা কুকুরে কুকুরে সর্বকার্য ওম Unaunpan, Ori Pipolo, Oja Bonsoe, Unau Pisanse, Okre Ori Kha. Bisa jam tiket, Kene Ori, Omon. Janki, তোমার সতীর্থর পরব নাই মোর মরণ সন্দেহ পিসের অন্তর্ময় মেন্দুকর গরব সেই জানকি তোমার অগ্নি পরীক্ষার কথা জানে সকলে আজ পুনর অগ্নি পরীক্ষা দিন কলঙ্কিত দূর করায় রামন আমি দেখা নাই আমি দেখা নাই আমি দেখা
শান্ত হওয়া, শান্ত হওয়া যেন কি তুমি তুমি মুখে বিশ্বাস করা ও বিশ্বাস করা যেন কি
কালি ভাওনা যথেষ্টখিনি ভাল হৈছে বুলি কৈছে দৰ্শকে। চ' সকলোৰে আশীৰ্বাদ সামৰি লৈ আজিলৈ ভিডিঅ'টি মানে সামৰণি মাৰিছোঁ। ফাইনেলি আহি পালোহি ঘৰ। নাজানো ভিডিঅ'টোত কিমান ভাল কিমান বেয়া হৈছে, তাকে দেখাব চেষ্টা কৰিলোঁ। আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। সকলোৱে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। চ' আজিলৈ এই ব্লগটো ইমানতে সামৰণি মাৰিলোঁ।